নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম। যিহেতু আজি ঘৰতে আছোঁ, ভাবিছোঁ আজি ঘৰুৱা পাচলি খাম। সেইবাবে আজি পচলা আছিলে, তো পচলাকে আমি বনাম। আচলতে পচলাখিনি মই বনোৱা নাই, পচলাখিনি মোৰ ভণ্টিয়ে বনাইছে। এয়া তাই তেলতে খুব ধুনীয়াকৈ কাটি থৈ দিয়া পিঁয়াজ, জলকীয়া, হালধি একেলগে দি দিছে। আচলতে পচলা মাজে সময়ে খাব লাগে। ইয়াত বহুত আইৰণ, কেলছিয়াম লগতে ইউৰিক এচিডৰ কাৰণে বহুত ভাল হয়। পচলাখিনি আজি খাবৰ কাৰণে অকণমান বুট তিয়াই থৈ দিছিলোঁ আমি। এয়া তাই শুকানকৈ যিহেতু বনাব, সেইকাৰণে তাই পানীটো শুকাব ষ্টাৰ্ট কৰিছে, নিমখ অকণমান দি দিছে, লগতে বুটখিনি দিছে। পানীখিনি একেবাৰে শুকাই পেলোৱাৰ পিছত এইখিনি খাব পৰা হৈ যাব। এতিয়া অলমষ্ট পানীখিনি শুকাই গৈছে। এতিয়া এয়া খাবৰ কাৰণে ৰেডি হৈ গ'ল। চ' আজিলৈ আহোঁ, বাই।